শঙ্কৰদেৱ গোলা গয় আজি আমি চিৰা আঞ্চলিক নামঘৰত মণিগীতৰ আধাইলা স্থাপন কৰাৰ কাৰণে মনস্থ কৰিছোঁ আৰু সেয়ে আমাৰ নিমন্ত্ৰণীয় চৰকাৰী বাতৰি তথা জিলাৰ প্ৰচাৰ সভাপতি মাননীয় মণিকান্ত আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি আজি দেখা পাওঁ যাই ছিগি ভাগি কোনে জোৰা দিব আকৌ আহি গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো